ছোৱালী আনিবি ককাই মোৰ এইটো ছোৱালী আনিবি ককাই মোৰ মানি চাইজৰ চাই তেহে বেছি দিন যায় তেহে বেছি দিন যায় খাবলৈ বহিবা ঢেকটাৰি কাহিনী আমি নাগাওঁ ইহঁতে গাব গাত চাবোন ঘঁহিবা ঢেকটাৰি কাহিনী কোনে নকৰে ইমান ঢেকটাৰি কাক উত্তৰটো দিবিচোন পালে চৰা উৰি গ'ল পালে নদী পাৰ মেনা খামেন কৈছে দে কোৱা এজনে কৈছে ঘৰৰ গোন্ধত পৰি থাকিল গোটেই শুকুৰবাৰ নহয় বৃহস্পতিবাৰ মই প্ৰথম মোৰ যিদিনাখন জন্ম সেইদিনাখন মই নাৰ্ছক কি কৈছিলোঁ জানেনে কৈ দিওঁ মানে মই আপোনালোকক কৈ দিম আপোনালোকে কি কৈছোঁ মই ভাষাটো বেলেগ খালি কি কৈছোঁ কৈ দিব সেইদিনাই ৰিলিজ দিছে কান্দোন শুনিয়ে আমি সুন্দৰ তুমি জানি মৰম দাসু তোমা কৰা ফুল ফুলিছে বহাগ তুমি জানি বহাগ প্ৰতিটো বহাগ মৰম দাসু তোমা কৰা আপোনালোকে সকলোৱে সদায় টিভিত চাই থাকে বেহাৰবাৰী আউটপোষ্ট কেকেট দাস আৰু মোহন দাস আৰু কেকেট দা মোহন দা যিখন চিৰিয়েলত নাথাকে সেই চিৰিয়েলখন চায়ে ভাল নালাগে হয় নে গতিকে আজি আমি আমাৰ মাজত কেকেট দা আৰু মোহন দাক লগ পাইছোঁ আমি অতি আনন্দিত হৈছোঁ অতি খুশি হৈছোঁ আপোনাসকলে দেখি থাকিব কেকেটা মোহন দা দেখিয়ে থাকিব গোটেই ৰাতিটো কেকেটা আৰু মোহন দাৰ মঞ্চ তৈয়াৰ কৰিছোঁ গোটেই ৰাতিটোৰ কাৰণে আপোনাসকলে এখেতসকলৰ বেহাৰবাৰী আউটপোষ্টত যিখিনি দেখিছে যিখিনি শুনিছে তাতকৈ আজি ইয়াত ভাল কৰিব আৰু এটা হাত চাপৰি ভাল লাগে তাক সম্পাদনা জনাবলৈ উদযাপন সমিতিৰ সম্পাদক ৰাম ডাঙৰীয়া চাবলৈ নেদেখ দেখাই নাই দেখোন
মই কৈছোঁ নহয় অসমৰ চাগে এই নাহৰণিতে নাহৰণি ৰাইজকে চাগে ঠাণ্ডাই কপাব পৰা নাই ঠাণ্ডা সঁচাকে দেই এই মানে মৰম উৎসাহ আশীৰ্বাদ এটা বহুত ডাঙৰ কথা অনুষ্ঠানতে যেতিয়া ৰাইজে সহযোগ কৰে দিগদাৰ কৰিছে অলপ ন মই কওঁতেতো ঠিকে শুনিছিল ইয়াৰ কিয় নহয় নহয় এইটো মানে কেকেচা মাত এইটো মাইক্ৰফোনটো কেকেচা হৈ আছে আৰু এইটো মণিবৰ মাতটো হৈ আছে মানে অনুষ্ঠান এটা কৰিবলৈ আহিলে যেতিয়া ৰাইজৰ সহযোগ পোৱা যায় অনুষ্ঠানটো যেনেকুৱাই নহওক ভালেই হৈ যায় আৰু সঁচাকৈ ইয়াতে ক্ৰিকেটাৰে ক'লে সংগীত শিল্পীসকলে ইমান ধুনীয়া গাইছে ৰাইজৰ মাত ইয়াতো মাইক্ৰফোনৰ মাতটো তালৈকে ধুনীয়া গোৱা শুনিছোৱে তাতকৈ শুনিছোঁ ৰাইজৰ চিঞৰ লাগেতো বুজিছো লাগে এইটো কি মই বেয়া পাওঁ বুলি লাগে বুলিও কৈছে আকৌ হাতে এইটো দিছে নালাগে নহয় হাই দুইটা মিলাই কৈছে লাগে হাই জিন মানে এনেকুৱা এটা কেৰেক্টাৰ কৰিলোঁ মই অভিনয় কৰিলোঁ মই ভালকৈ কথা ক'লেও মোৰ ভাল নালাগে বেঙেনা দিছে আচ্ছা আজি বেঙেনা বেঙেনি নচলিব আজি আমিও চেইম আপোনালোকে চেইব দুইফালে মাত ভাগিব লাগিব আজি ঠিক আছে প্ৰথমবাৰ আমাৰ দুটাহে মানুহ সৰুকৈ বস্তু এটা দিম চবে ভগাই ল'ব দেই ইয়াত উঠি থকা বহি থকা সাৰ পাই থকা শুই থকা আগফালে থকা পাছফালে থকা পোহৰত থকা আন্ধাৰত থকা চব মানুহৰ কাৰণে যে আৰু আচলতে এইখিনিতে আমি ধন্যবাদ জনাব লাগিব আয়োজক সমিতিক নাহৰণি প্ৰিমিয়াৰ লীগ এই কেইদিনমান আগতো খেল হৈ গৈছে সেইদিনা কিবা কাৰণত আমি এটা অনুষ্ঠানত আহিব নোৱাৰিলোঁ আয়োজক সমিতি বৃহত্তৰ নাহৰণি যুৱ সমাজ আৰু অগৰু ব্যৱসায়ী সন্থাৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াক আমিও শ্ৰদ্ধা জনালোঁ ইমান সুন্দৰ এটা অনুষ্ঠানৰ আয়োজন কৰিছে খেল পাতিছে ইয়াতে বহুত ধন্যবাদ আৰু মই বিচাৰিছোঁ আজি আয়োজক সমিতিখনে এইখিনি কষ্ট কৰিলে কাৰণে আমি আপোনালোকক লগ পালোঁ আপোনালোকে অনুষ্ঠান উপভোগ কৰিব পাৰিছে সমিতিখনক এটা হাতচাপৰিৰে আশীৰ্বাদ দিয়ে যেন সকলোৱে আগলৈও এনেকৈ ধুনীয়া অনুষ্ঠান হৈ থাকে ধন্যবাদ আৰু আমাৰ সৌভাগ্য এই কাৰণে যে আমাৰ বিশিষ্ট সাহিত্যিক সৈয়দ আব্দুল মালিক দেৱৰ ইয়াতে জন্ম আৰু তেনেকৈ এখন ঠাইলৈ আমি আহিবলৈ পাইছোঁ সঁচাকৈ খুব গৌৰৱবোধ কৰিছোঁ যিহেতু কিতাপে পত্ৰই বা তেখেতৰ লিখনি আদি পঢ়ি পাইছোঁ ইয়াতে জন্ম বুলি জানো মোক যেতিয়া আমাৰ যিজনে কথা পাতিছিল দাদাহঁতৰ লগত তেওঁ যেতিয়া প্ৰথম খবৰ দিলে যে এনেকৈ অনুষ্ঠান এটা আহিছে কৰিবনে নকৰে আমাৰ দুইটাকে তেতিয়া মইতো অসুখৰ কাৰণে অনুষ্ঠান কৰা নাই ইও খুব কমকৈ কৰিছে ঘৰুৱা অসুবিধাৰ কাৰণে যেতিয়া এইখিনি ঠাইৰ কথা ক'লে সি লগতে সেইটো লগায়ে কৈছে নাহৰণি এনেকৈ মালিক ছাৰৰ মানে ঘৰ য'ত আমি ভাবিছোঁ নাই যাওঁ গৈ আহোঁ আৰু ইয়াতে আহি ইমান ভাল লাগিছে আপোনালোকৰ মৰম পায় আৰু ঘৰৰ পৰা আজি ওলাই আহোঁতে চবতকৈ ভাল লগা দুখ লগা কথাটো হৈছে মণিয়ে মোক কৈছে আপুনি এইবিলাক পিন্ধি গৈছে আজি পাৰফিউম চাৰফিউম মণিক আপোনালোকে ভাল পায় ন বেছিকৈ নেপাব দিয়ক মই আছোঁ মণিবক নানিলে খা ভালেই হ'ল মই যে ওলাই আহিছোঁ মণিয়ে কৈছে অকণমান ভালকেতো যাওক একেটা চোলাকে পিন্ধিছে গোন্ধাব পাৰফিউম মাৰি যায় বোলো মই য'ত গৈছোঁ মই ঘৰলৈ উভতি আহোঁতে গোন্ধ চাবা কি ধুনীয়া মলমলা এতিয়া মাৰি লৈছোঁ মৰমৰ আবুলকাই দিলে আঁতৰ এটা লগালোঁ হেৰি আজমল ফাউণ্ডেশ্যনৰ কি ধুনীয়া গোন্ধাই আছে নহয় এতিয়া আপোনালোকে পাইছেনে নাই নাজানো এইখিনি জেগা মলমলাই আছে
আৰু আপোনালোকৰ ব্যৱসায় ইয়াতে যি ব্যৱসায় আছে এইখিনি জেগাটো প্ৰসিদ্ধ। প্ৰথমে বিদুৰ এনেই মুখত শুনিছিলোঁ, বিদুৰ ভাইত দেখিলোঁ চাচি গছৰ কাহিনী, আজি ফেক্টৰীটো দেখুৱালে সেয়াও চালোঁ। সঁচাকৈ খুব ভাল লাগিল। ই আৰু আগবাঢ়ক এই ব্যৱসায়টো, গোটেই বিশ্বতে জানে আৰু জানক তাকে কামনা কৰিলোঁ। আমাৰ ব্যৱসায়ী যিহেতু জড়িত ইয়াত, আৰু ইয়াকো আশীৰ্বাদ দিব। ইয়াৰ ঘৰটো বোলে 20 জোপামান হৈছে বোলে। তাকে মই তাক কৈছোঁ বোলো মানুহৰ যদি দাঁতত পোকে খায় তেতিয়াহ'লে দাঁত উঠাই দিয়ে, সাঁচি গছৰ আকৌ পোক লাগিলে মানুহে মাতে চাচোন কিমান দিবি। কি যে প্ৰভু লীলা আৰু। সঁচাকৈ আমাৰ ঘৰত মানে 20 জোপা 30 জোপামান আছিলে, গছ কেইজোপাত পোকে ধৰিছে। পোকে ধৰাৰ কাৰণে আমি দেউতাই মোক কৈছে এই এজোপা এনেই ৰুলোঁ, কিয় কৈছে পোকে খাই শেষেই কৰিলে দেখোন। গতিকে আজিহে গম পালোঁ পোকে ধৰিলে বোলে তোৰ মাল হয়, পোকে ধৰিলে মালটো হয় ন। এতিয়া কেকেচাই কোৱাৰ নিচিনা সেই দাঁততো পোক ধৰাহেঁতেন দাম পোৱাহেঁতেন, হয়নে? আমুকৰ ঘৰতে কওঁ কেতিয়া কথা পাতিলে নহয়, আমুকৰ ঘৰতে দাঁত পোকে খাইছে নহয়, বোলে বা এঘৰ ধনী হ'ল আৰু এনেকুৱা হ'ব লাগিছিল। কিন্তু তোমাৰ এৰতে পাইছিলি ও তোমাৰ গাল ও দুখ নিয় ও হাঁহিলে ও জিলি কেদা। আপোনালোকে সহযোগ কৰিব দেই, অথনিৰ পৰা ইমান ধুনীয়া সহযোগ দেখি তেতিয়াই গম পাইছে ইয়াতে গাব লাগিব। ঘুণেও নধৰে মামৰে নধৰে থাকিব অসমীয়াৰ
নৈ কানে ও দেখা যান মোহন চৰাইছিলো ও দেখা যান নৈ কানে ও দেখা যান মোহন চৰাইছিলো ও দেখা যান নাহৰ নদীৰ পথাৰত তোমাক দেখা পাইছিলো নলতীৰ পাত আহিলো নলতীৰ পাত এইফালে কিন্তু গৰম হৈ গ'ল এইফালে গৰম হৈ গ'ল তালি বজালে ভালকে বজাব লাগে নহ'লে আঁতৰৰ পৰা চাধা মাৰ নিচিনা লাগে এইটো ডাইলগ ই ক'বলৈ দিছিল মোক তুলসী পুলিটো গম পাইছে নাই কোনটো মণিবৌ মণিবৌজনী মানে একে ভূত জলকীয়াটো আৰু বাকীবিলাক দীঘল এদিন গোটা কিন্তু জালটো বেছি মই যে আহোঁ আইতা মৰম চেনেহ ছাগলী মাংসৰ কাৰণে আহোঁ লগতে মই ছাগলী মাংস এখনটো আহোঁৱেই লগতে কেকেচা লেম্পটোহে আহোঁ মণিবৌ CID হৈ একে য'তে ছোৱালী বোৱাৰী পায় তাতে বন্ধন গোট আৰম্ভ হৈয়ে যায় আৰু সেইকাৰণে মণিবৌয়ে মানে দুজনীমান ছোৱালীৰ লগত কথা পতা বোৱাৰীৰ লগত কথা পতা আকৌ চোৱা খেলি মেলি হ'ল সেইকাৰণে চশমাও দি পঠিয়াইছে কৈছে ফটফটীয়াকৈ চাবি মই খালি ইয়াক এইটো সুযোগতে বিশেষভাৱে ধন্যবাদ দিছোঁ আপোনালোকে বাৰু অনুষ্ঠান চাই আছে আপোনালোকক ধন্যবাদ দিছোঁ ইয়াকো বিশেষভাৱে ধন্যবাদ দিছোঁ কাৰণ ই পইচা খৰচ কৰি আজি মোৰ অনুষ্ঠান চাই আছে কেনেকৈ গম পাইছে তোৰ চশমা পিন্ধি চাই আছে যিসকলে চশমা পিন্ধি অনুষ্ঠান চাই আছে তেওঁলোকক বিশেষ ধন্যবাদ দেই কাৰণ খৰচা কৰি চাই আছে আমাৰ কেকেচাৰ ওপৰত বিশেষ এবিধ জীৱৰ কিন্তু সাও আছে আপোনালোকে জানেনে নাজানা গাই গৰু অকণমান গাখীৰ পাৰ কৰিবলৈ নিদিয়ে দেখিছেনে নেদেখিছে গাই গৈ গোৱালে পাব লাগে কোনোবা দিনা মই এবাৰ গাইজনীকে লৈ গুচি আহিম গাই উহাতে গাখীৰ আহিব তাতে কেনেকৈ পেলাব হয়নে নহয় গাখীৰৰ প্ৰতি কি দুশ্মনী আছে মণিবৌকো লৈ আহিব লাগিছিল ন মণিবৌ সেইডাল চিঞৰত মৰিবলৈ লাগিছে বা মণিবৌ লাগিব এইটো মোহন নে দা এইটো মণিবৌ হৈছে সেই আগৰ দিনৰ পৰ্টেবল টিভিটো এতিয়াতো টিভিবিলাক ডাঙৰ ওলাব মণিবৌ এডাল ভিৰৰ মাজত আনিব কেকেচা হাতৰ আঙুলি ধৰি আহিব কোনোবাই নিজৰ ল'ৰা ছোৱালী খেলি মেলি কৰি তাইকে ধৰি লৈ যাব মণিবৌক এনেই কেকেচাৰ লগত কিয় নানা আপোনালোকে গম পাইছেনে নাই আপোনালোকে দেখিছেনে আমাক না ছাইডটোৱে দেখি আছে মণিবৌক যে নানে কেকেচাৰ লগত কিয় জানেনে এবাৰ অনুষ্ঠান এটালৈ আনিছিল নহয় মণিবৌ একে ইমানজনীহে মানুহ আৰু সেইখন মানুহতে ইমান চাদৰ পকাইছে গোটেইটো একেবাৰে পাতিলাওটোৰ নিচিনা একে ইয়াত একে কপৌ ফুল এপাই লগাইছে যেন গছত গজা নাই কপৌ ফুল খোপাতে গজিছে আৰু হাতত ধৰি এনেকৈ আনিছে মণিবৌ এইটো খোজ মেখেলা টান হৈছে নেকি নাজানে খোজ এইটো
এডাল খোজ দি আহি আছে কেকে চাই আঁতৰৰ পৰা মানে ভাইটিটো মানে কেকে চাৰ সম্বন্ধীয় নেকি চিনাকি নেকি চিঞৰিছে বাহ কেকে দা আপোনাৰ ছোৱালী ডাঙৰে হ'ল সেই যে লাজ পালে তাৰপিছত মণিবৰ লগত লৈ নুফুৰে কৈছে ঐ মোৰ নিজৰ ঘৈণীয়েকজনী মানুহে ছোৱালী বুলি ভাবেও তুলসী পুলিটো সেইটো ভেটিতে আছে সেইটো ভেটিৰ পৰা ল'ৰা ছোৱালী নকৰে নহয় এজনী খালি ফোনত খালি সমানি বৌৱানী বৌৱানী আজিকালি মই যে তাইক গালি দিব আপোনালোকে দেখিছে নেদেখিছে বান্ধত গোটেনি এজনী বাদাম পকৰি তেনি এজনী বিহু বিহু এটা আছে নহয় এ বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ চবেইতো ভাল পায় এটা সময়ত বিতৰ্ক হ'ল গানটো এতিয়া গাবলৈ ভয় লাগে তথাপিও নাগাব 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 এটা কথা আছে বোলে আপোন ভালে জগত ভাল যি ভালে যোৱাই ভাল আমি যদি মনেৰে ভালকে ভাবো তেতিয়াহ'লে গানটো ভাল অ ছোৱালী আনিবি ককাই মোৰ এইটো অ ছোৱালী আনিবি ককাই মোৰ মানি চাইজৰ চাই তেহে বেছি দিন যায় তেহে বেছি দিন যায় তাই মানে সৰু হোৱা ভালেই হ'ল সমস্যা যিমান সৰু হয় সিমান ভাল একো আপডাল নাই নহয় মোৰ লগত মৰম চেনেহো আমাৰ ভাল খালি বেলেগলে চাব নিদিয়ে নেচাওঁ তাই থকাত তহঁতক চাব লাগে পিতু ঘৰৰ মানুহ আছে যদি ঘৰত গৈহে ফালিবগে কিহৰ চিঞৰ ইমান কিহৰ চিঞৰ তালৈকে যাওঁ ফাংচন চাবলৈ হয়নে বাৰু আমাৰ বাইলুং গোষ্ঠী মণিব কোন কিমানে ভাল পায় হাত দাঙকচোন কোনে কোনে ভাল পায় পিছৰখিনি হাত দাঙিবই নালাগে এনেই দাং খাই আছে খাৰাই হৈ আছে দেখি আছে নে আমাক এবাৰ হাতটো জোকাই দিয়ক ধন্যবাদ মণিবাক কোনে কোনে ভাল পায় হাত দাঙক পিছৰখিনিও হাত দাঙিছে বুলি ধৰিহে লৈছো দেখা নাই হলে মই যে মাজতে বাইলুঙত বিয়া পাতিছিলো আপোনালোকে চাইছিল নে হা একে মৰম লগা ঘৈণী এজনী নহয়নে একো মৰম লগা ঘৈণী নহয় এজনী মঙহৰ দোকান তাই হৈছে ইমাৰ্জেঞ্চি মাল তাই মানুহ নহয় নহয় তাই মঙহৰ টুকুৰা এপিচ গোটা মঙহৰ টুকুৰা এটা ইমাৰ্জেঞ্চি মানে মানুহ জন্ম দিব লাগে কাৰণে গোটেই পিচটোৱে পঠিয়াই দিলে ভাল ভাল কাঠফলা মেচিনত ফালি দিলে তাই ৩-২ বাটাম ভাল ওলাব তাইক যে মই বিয়া পাতিছিলোঁ এইটো প্ৰথম চাগে অসমত গিৰিয়েক যোনে ঘৈণীয়েকৰ উপাধি লৈছে এনেতো ছোৱালীজনীয়েহে গিৰিয়েকৰ উপাধি লয় হয়নে নহয় মই লৈছোঁ মহেন্দ্ৰ বাইলুং ঘৈণীয়েকৰ উপাধিটো দুইটা মৰমো লাগিছে ন বিয়া হওঁতে বা ভুকুকেইটা আপোনালোকে খোৱা নাই নহয় মহে খাইছোঁ ভুকুকেইটাই মহে খাইছোঁ আপোনালোকে খোৱা নাই নহয় মৰমটো কমাকৈ গেমেহা ভুকু বেছি দিয়ে পিঠি মানে যিমান ভাত মাংস খুৱাইছে সিমান পিঠিও গেলি গৈছে সেইবিলাক কাপোৰৰ তলৰ বস্তুৰ কাৰণে আপোনালোকে নেদেখে তাই মই যে গান এটা উলিয়াইছিল আপোনালোকে চাইছে পুষ্পা গানটো সৰস্বতী পূজা যে ছোৱালী চাবলৈ যাওঁতে বাইলুঙে মই ক'ম বোলো মই চামেই বাইলুঙে কৈ নাচাবি মই বোলো চামেই মই বোলো বাইলুঙে কৈছে নাচাবি মই চামেই তেতিয়া কৈছে মই চামেই মই চামেই মই চামেই মই চামেই পুষ্পা আৰু এটা গান যে মিউজিকটোৰ সৈতে মানুহৰ মুখে মুখে ইমান পপুলাৰ হৈছিলে পুষ্পাৰ হয়নে সেইটো বাইলুঙে মই মানে বনাইছিলোঁ মোক মামা সাতটা মামা ইয়া মামা আঠটা মামা নগে জীৱনে প্ৰবীণে কোচ তোমাকে নাপালে জীৱনটো ফুচ মোক মামা পুতুল মামা ইয়া মামা বিপিন মামা নগে জীৱনে প্ৰবীণে কোচ তোমাকে নাপালে জীৱনটো ফুচ once more মোক মামা সাতটা মামা ইয়া মামা আঠটা মামা নগে জীৱনে প্ৰবীণে কোচ তোমাক
মাছলে গৈছিলোঁ এজনীও নাপালোঁ ঘৰলৈ আহি মই নিমখ ভাত খাইছিলোঁ আকৌ পাৰিনে আমি যাব পাৰিম নে নহয় পুৰা জোচত আছাতো মাত ভাঙিব লাগিব ৰাতিপুৱালৈ ইংলিছ আৰু ৰাম আকৌ খাম নহয় I want to say that I am very crazy to English. I crying English, I laughing English, I partying English, I sleeping. English is a language which is any time in my body. Oi kopor kumolia pahi. মানে একেলগে দেই ল'ৰাখিনি একেলগে এইটো ঐ কপৰ কোমলীয়া পাহি ঐ তাতো মই দেখা পাম নেজানা নেজানমণি ঐ তোমাৰ মিচিকি হাঁহি ঐ খাবলৈ বহিবা ঢেকদাৰি কাহিনী আমি নাগাওঁ ইহঁতে গাব গাত চাবোন ঘঁহিবা ঢেকদাৰি কাহি কোনে নকৰে ইমান ঢেকদাৰি উত্তৰটো মোক দিবিচোন ধপলীয়াকৈ সুধিবা হেল্ল' কোন কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই হাই ঐ সময় পালে আমাৰ ফালে এপাক আহি যাবাচোন ধেতেৰিকা আমাৰ মোহনে গাব এতিয়া শুনক মই এনেই এইটো প্ৰমো বজালোঁ থেংক ইউ ল'ৰাহঁতৰ গোটেই পুৰা গান মুখস্থ ন এতিয়া মই কৈছোঁ পাৰা চৰা উৰি গ'ল পালে নদী পাৰ এমেনা খামেন কৈছে দে কোৱা এজনে কৈছে ঘৰৰ গোন্ধত পৰি থাকিল গোটেই শুকুৰবাৰ নহয় বৃহস্পতিবাৰ মানে শুকুৰবাৰে মানে বৰষুণ দিয়াৰ কাৰণে পাহাৰটো যাব নোৱাৰিলে মই এটা গাওঁ নাই হেল্ল' 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 পৰম শ্ৰদ্ধাৰ সংগীত প্ৰেমী এয়া গীত পৰিৱেশন কৰিব মই নিজে দি লৈছোঁ আকৌ গীত পৰিৱেশন কৰিব দীপ চুটি ধন্যবাদ ধন্যবাদ এয়া গীত পৰিৱেশন কৰিব এইবাৰৰ কণ্ঠশিল্পী এই সন্মুখৰ দুটাই মই আজি জীৱনৰ এটা মানে ৰহস্য কম মানে কৈ দিওঁ আৰু মোৰ জীৱনত এনেকে কিয় লাঠ মাৰি দিলি গৰুৱে মাথাত লাঠ মাৰি দিয়ে দাহনে মহ পৰিছিল এনেকে নে নাই মই টোপনি ধৰিলে এনেকে থাকোঁ মই প্ৰথম মোৰ যিদিনাখন জন্ম সেইদিনাখন মই নাৰ্ছক কি কৈছিলোঁ জানেনে কৈ দিওঁ মানে মই আপোনালোকক কৈ দিম আপোনালোকে কি কৈছোঁ মই ভাষাটো বেলেগ খালি কি কৈছোঁ কৈ দিব সেইদিনাই ৰিলিজ দিছে কান্দোন শুনিয়ে বোলে এইটো কেঁচুৱা কান্দোন আমি শুনি থাকিব নোৱাৰোঁ দেই ডাক্তৰ নাৰ্ছে মই জন্ম হোৱা পিছদিনাখনৰ পৰা বোলে ভাত খাইছোঁ ই চাউলৰ বস্তাৰ মাজতহে জন্ম হৈছে এটা নহয় নাচি এ নব নদী নোযাই ভটিয়াই এ নব নদী নোযাই ভটিয়াই এ নবখিনি কৈছো
নৱখিনি আমাৰ ল'ৰা ডেকা ল'ৰা আমাৰ ৰাইজ গৰম সেইকাৰণে নৱখন ঠাণ্ডা সেইকাৰণে কৈছো নৱ নদী নোযায় ঘটিয়াই নৱ নাহৰণি ল'ৰাহঁতে কিমান থাকে উকিয়াই এপাক আহি নাচক নৱ নাথাকিব হামিয়াই কিমান থাকি মুকিয়াই এপাক আহি নাচক নৱ নাথাকিব হামিয়াই এপাক আহি নাচক নৱ নাথাকিব হামিয়াই অকে হলে নহ'ব অকণমান ঘৰত দিব লাগিব হাত চাপৰিটো আৰু গাম মাজৰখিনি গৰম হ'ব লাগিব তেতিয়াহে অ' হাই হাই অ' লাই খা পালে খা ধনিয়া বাকৰি বাৰীৰে বগৰী ঘৰতে কিখিনি আনি থপি বুটল বিললৈ মাছে মাতিবলৈ পুঠি খলি গ'লে কাহুটো দিগনা আনি মাছে বাৰী ৰাতিৰে সাজলৈ খাপুৱাই মাতিলে টেঙা থাকে সাজি খামে খাজে সাজি টেঙা খাতে সাজি হাতে মেলি হালে হালধি নহইবি মাঘৰ মালতী হাতে মেলি হালে হালধি নহইবি মাঘৰ মালতী চুলি মেলি দলে দলে দি তেলে মইনা দেখি দেখি বলে যাওঁ তলে তলে বিদায় আছে গধূলি বিদায় আছে গধূলি ইমান মৰম কিয় লাগে জানো ক'ব মই নোৱাৰো ইমান চেনে কিয় লাগে জানো বুজাব নোৱাৰো ইমান মৰম কিয় লাগে জানো ক'ব মই নোৱাৰো ইমান চেনে কিয় লাগে জানো বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ লাগে সঁচাকৈ মৰম লাগে তোমালৈ চেনেহ লাগে সঁচাকৈ জানো লৈ যাব আমাৰ ঘৰলৈ জানো লৈ যাব আমাৰ ঘৰলৈ বালিচৰে জিপি কৰে ৰঙিলি বালিচৰে জিপি কৰে বগিলি বালিচৰে জিপি কৰে ৰঙিলি বালিচৰে জিপি কৰে বগিলি বালিচৰে নাচ ৰঙিলি নাচ বগিলি হাতে মেলি মেলি কঁকাল ভাঙি ভাঙি গম পালো ইয়াত প্ৰেমিক প্ৰেমিকা বেছি এজাপে হাদিম দি সাঙ তোমার বেজার আখাবুর মহিদি ও জানো নদীর কুবাত মোৰ নিজৰ মন্দিৰে মনত পৰি গৈছে কেকেচাই যি বিয়া পাতে কেকেচাই যি বিয়া পাতে কেকেচাই বিয়াখন দেখিছিল নাই মণিপত যে আকৌ এবাৰ আনিলে দেখিছেনে এইটো এতিয়া মই লাজেই পাইছোঁ এইটো চুৱেটাৰটো মণি পিন্ধি আহিলে এতিয়া টানি থাকিব লগা হৈছে ছুটি ন তাই মণিবৰ যে কেকেচা বিয়াখনৰ মই যে গাইছিলোঁ মনত আছে নাই গছৰে ডালতে পৰিছে চিগা আমাৰে কেকেচাৰৰ second time বিয়া দৰাকে কইনাকে মিলাইছোঁ মাহালধি খানে কিনো বিয়া এখন আনাকে আনে গছৰে ডালতে ধৰিব ছাতি কমচে কম নাহৰণি ৰাইজে দেই ছজনে নাহৰণি ৰাইজত ছজনে নাপালে মাংস এ ভিতৰি ভিতৰি নেচনি ধৰিব ৰাজনী আমাৰ মৰমৰ বিহুৱা মহিনী ভিতৰি ভিতৰি নাচনি ধৰিব ৰাজনী আমাৰ মৰমৰ বিহুৱা মহিনী
ওলাই দেখা দিয়া পাতল পাতল আমি করলাম বহি বলি বিনা পারি দিছিল তরণী লসা গছে ফুলের মাথা ফুল সাকাছে গলাই গলাই জিগানা সোনি আলু জিগানা সোনি করি কুন্দর 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 সুন্দৰ হাতৰ হেলমেট আহি মোৰ পাই দেখিলে আহোঁ বুলি নকবা ৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হ'বনো পানী লগাব মাজনী হ'বনো পানী লগাব হাই হাই লাইনে পালে ধনীয়ে বাবলি বাড়িতে বগনি ঘৰতে গিগিনি আনি থবি বুটলি মনুষ্য বিললে মাছে মাৰি গ'লে পুতি গলি ঘটা কাৱে যদি কটা আমি মাছে মাৰি ৰাতিৰে সাজুৱে খাহুৱাই পাতিলে টেঙা থাকে সাজি এতিয়া আগৰখিনিও গৰম হৈছে একদম পুৰা গৰম এইবিলাক শেষৰ ফালে হালধি বাঢ়িলে হালবাই আছিল ভালকে লগালে খেদা ভালুকে খেদি পোৱা নাই যে সেইকাৰণে খলা নাই বান্দৰে মেকুৰীয়ে খেদালে বুলি ক'লে দুই হাত ইয়াত বান্দৰ আছে নাই নাই কি আছে একোৱে নাই নাইতো নাই মানে মানুহো নাই হেৰিয়া জীয়েকক হেৰিয়ে ভাল পায় লগালে খেদা এতিয়া মিলিবনে এই হাঁচি গছৰ তলতে হালবাই আছিলো কুকুৰে লগালে খেদা এবাৰ হয় বোলো কুকুৰে লগালে খেদা এই নাহৰণি এই নাহৰণিৰ বোৱাৰী আপুনি মাজতে এইবিলাক কি গালে এই নাহৰণিৰ বোৱাৰীসকলক বোলো শ্ৰদ্ধা জনাইছো সকলো নহ'লে এইটো গৈ পেলাই মণিকক লগালো এই চাহ শ্ৰদ্ধা জনাইছো যে চাপৰি বাজি গ'ল শুনাহে নাই আমি এই নাহৰণিৰ বোৱাৰী এই নাহৰণি ছোৱালী এই জোকাম বুলি ভাবোতে চবতে গাটো গমেই পায় না এই নাহৰণি ছোৱালী জোকাম বুলি ভাবোতে কি হয় বাৰু কমিটিয়ে আকৌ জোকাইছা এই চীনে ভাৰতৰ যুদ্ধ লাগিলে অসমত পাতিলে এই চীনে ভাৰতৰ যুদ্ধ লাগিলে অসমত পাতিলে বোলো অসমত পাতিলে এই তোমালৈ চিঠি লিখি থলোতে এই তোমালৈ এতিয়া দিনৰ গান গাব লাগে এই তোমালৈ মেছেজ লিখি থাকোতে এই তোমালৈ মেছেজ লিখি আছিলো গোটেইটো
সমনীয়াই জোকাব সমনীয়াই জোকাব সুন্দৰ এবাৰ পিছত লিখিলো দেই ভেকুলী পৰিলে নালাত সমনীয়া ভেকুলী পৰিলে নাদত নাই বাকীসকল লৈ দিয়কচোন তেওঁলোকে এবাৰ আমি মাইক টেষ্ট আপোনালোকে তুষাৰ জুই ইয়াতে যেনেকে মই মালিক ছাৰৰ কথা ক'লো ইয়াত যেনেকে চিগছ বিখ্যাত নাহৰণি মালিক ছাৰ গোটেই জানে তেনেকে এতিয়া আকৌ এটা কৈ দিছোঁ ইয়াৰ অডিয়েঞ্চ কি নম্বৰ এতিয়া খালি পিছৰখিনি অকণমান চেক কৰোঁ আমাৰ দায়িত্ব আছে যাতে তেওঁলোকৰ টোপনি নাযায় এবাৰ মাত দিব যদি সাৰ পাইছে এবাৰ দিব ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত আহিছে বঢ়িয়া আহিছে এই মজা ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত বোলো ভেকুলী পৰিলে খালত এই আমাৰ কেকে চাই দুজনী বিয়া কৰালে আমাৰ কেকে চাই দুজনীজনী চিয়লৰজনী চাপৰ ঘৰজনী ওখ ঘৰজনী কেনেকৈ চাই চিয়লৰ কেনেকৈ চাই এনেকৈ কৰোঁতে কেকে চাই এদিন এনেকৈ নিজে এনেকৈ থাকে স্পণ্ডলাইটিছৰ প্ৰব্লেম হৈ গৈছে মোৰ এই আমাৰ কেকে চাই দুজনী বিয়া কৰালা মোলৈ নপৰে ধৰিবে তোমাৰ নাহিব কালত তোমাৰ এই সমাজে দেখি দে কেৰে মই নকওঁ আছো যে পিৰিতি 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 খাচুৰা গৈ পিৰিতি 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 তুৰা বহি গৈ পিৰিতি 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 জীৱন থাকিব ৰে পিৰিতি 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 খাচুৰা গৈ পিৰিতি 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 তুৰা বহি গৈ পিৰিতি 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 তুৰা জীৱন থাকিব তুৰা জীৱন থাকিব গাব পাইছো নে নাই থেংক ইউ কিন্তু এটা হাত চাপৰি দাদাহঁতৰ মিউজিচিয়ান দাদাহঁতৰ কাৰণে বহুত বহুত ধন্যবাদ ধন্যবাদ এতিয়া আমাৰ অনুষ্ঠান আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ এতিয়া আৰম্ভ কৰিমহে আমি অথনি সেইখিনি আমি ৰিহাৰ্চেল কৰি ল'লোঁ ধৰিত্ৰী থাকিলে বোলে বহুত জেগা ঘূৰিবলৈ পায় হয়নে নহয় কয় জ্যোতিষাস্ত্ৰই কয় নাহৰনিত এজন মানুহ পালোঁ মই কৈছোঁ তেখেতে জীৱনৰ সদায় ভাল ভাল বস্তু খাবলৈ পাব কিয় দাঁতত তিল আছে চা অথনি যে দাদা যে ফটো উঠিবলৈ আহিছিল শকতকৈ দাদাজনৰ হাঁহি দাঁতত তিল আছে এই দাঁতত তিল নহয় সেয়া চাধা টুকুৰা লাগি আছে আৰু ফটো যে আপোনালোকে আমাৰ লগত উঠে বহুত ভাল লাগে আমাৰো দেই ইয়াত এটা বিশেষ দেখিলোঁ এসোপা মানুহে আমাৰ লিটুল দাহঁতৰ ঘৰতে উঠিলে নেকি কিন্তু ফ্লেছটো ব্যৱহাৰ কৰা নাই এজনৰ খালি জ্বলা দেখিলোঁ ফ্লেছটো অলপ চকু দিগদাৰ কৰে আন্ধাৰত ফ্লেছটো মাৰা নাই চবতকৈ ভাল লাগে কথাটো মৰম কৰি ফটোখন উঠে খালি এটাই দুখ লাগে যেতিয়া ছ'চিয়েল মিডিয়াত দিয়ে তেওঁলোকৰ ভালখনহে দিয়ে আমাৰ ভাজবোৰ যেনেকুৱা এইবোৰ হৈ থাকে আমিবোৰ ধুনীয়া লগাকৈ দিব যেন আমিওতো ছ'চিয়েল মিডিয়াটো পিটিকি থাকোঁ ন চাওঁ নহয় কোনে কি দিছে এতিয়া ইয়াৰ পৰা কিমান কালি ইনষ্টাগ্ৰামত টেগ কৰি দিব আমাক চাওঁ হা এই দিলে যদি মই ল'ৰাবিলাক একচেপ্ট কৰি দিওঁ যদি মণি কাষত থাকে তাই নাথাকিলে সেইবিলাক বাৰু বেলেগ কথা
ফটোবিলাকো চাব যি এনে টানি টানি দিওঁ বোলো ঘূৰাই দিব নেকি ছোৱালী এজনী পালোঁ আপোনালোকৰ ইয়াৰে নহয় অনুষ্ঠান চাবলৈ আহিছে ছোৱালীজনী অকণ ডিঙিটো এনেকুৱা দেখি বেয়াও লাগি গ'ল নহয় খুৰাকজনক দেখি সুধিলোঁ বোলো মাইনাগৰাকী ডাঙৰ ছোৱালী আৰু জন্মৰে নে এনে পিছত কিবা হৈছে কৈছে নহয় নহয় তাই জন্ম নহয় পিছত হ'ল বোলো কেনেকৈ কি হ'ল কিবা এক্সিডেণ্ট হ'ল বুলি ভাবিলোঁ আপোনালোকৰ ইয়াৰ নহয় আঁতৰৰ পৰা আহিছে অনুষ্ঠান চাবলৈ বোলো কিবা এক্সিডেণ্ট হ'লনে কৈছে নহয় নহয় আমাৰ এই পঢ়াত খুব ভাল আছিল তাই মেট্ৰিক খুব ভালকৈ পাছ কৰিলে কৰি পেলাই তাইক গুৱাহাটীত দি দিলোঁ গুৱাহাটীত পঢ়িবলৈ গ'ল ল'ৰা এটাৰ লগত হৈ গ'ল মানে এনে কথা পাতোঁতে ল'ৰাটোৱে বেলেগ ছোৱালী বিয়া পাতিলে তাই বাছটো ৰৈ গ'ল ঠিক হৈ যাব বোলে হৰি এই মোক এইবাৰ তোক এইবাৰ মাজতে বহুত দিন চবতে কৰোঁ ইয়াতো কৰি থৈ যাম আৰু আমি বহাগৰ পৰা নতুনকৈ কৰিম ৰিনু কৰিম বোলে মোক এইবাৰ তোক এইবাৰ মাজতে বহুত দিন এয়া থাকোঁতে দাদাহঁতক এনেই ৰাখিলে সেইটো কি ৱাও মিউজিক মিউজিক ভাল হৈছে গেপটো খাই দি যাব বঢ়িয়া আছে দাদাহঁততকৈ তই ভালহে দিছ মই যিটো দেখিছোঁ সঁচা এইখিনি বস্তু এনেই লগত লৈ ফুৰে তোৰ মুখখন লৈ ফুৰিলেই হৈ যায় গেপটো খাই ধুনীয়া মাজত ভাল হৈছে আৰে বাবা গায়কক গাবলৈতো দে সহযোগ কৰিছ মাৰৰ মূৰটো কৰিছ আৰু এইটো অকণমান আঁতৰৰ পৰা কবিচোন তই কথা ক'লে জিভাখন লাগি লাগি যায় বেলেগে কথা কয় নহয় নাপায় হাতটো লাগিব নহয় মই কথা অকল ছিংগাৰজনীয়ে গান গাইছে যে মাংস খাই আছে বোলে মাংস গোন্ধাই আছে এইটো গোটেইটো এনেকৈ গোটেই ভৰাই দিম মই আকৌ আইচক্ৰীম বুলি খাই দিম সঁচাই এইডাল হজমো হৈ যাব ৰেডি গেপটো খাই এইভাগ নুমাব সিভাগ ওলাব আমিও যাম আৰু এই মোক সহযোগ কৰিব নালাগে ধুনীয়া গেপটো খাই দিবি মই ভালকৈ গাওঁতে না মানে সহযোগ কৰ তই দিগদাৰহে কৰি আছ দে একে কাঁহি পাতি ল গেপটো খাই দিম এই মোক আহিপাই তোক আহিপাই মাজতে বুৱতী এই মোক আহিপাই তোক আহিপাই মাজতে বুৱতী মাজতে বুৱতী কিয় ঠেংটো মাৰি দিলে সেইটোৱে গেপটো গেপ মানে মাজৰ সময় কম মই গেপটো খাই দিব ল'লে যে লিটুলদা কিবা খোৱা বস্তু লৈ আহিব বুলি ভাবি আছিলোঁ এই মোক আহিবা তোক আহিবা মাজতে বুৱতী এই চৰাই হোৱা হ'লে চাই মিউজিকটো দিলোঁ কি চৰাই এইটো কি চৰাই এইটো মানে মৰি যোৱা চৰাই মই নাজানো চা ঘন চিৰিকা তাকো একনীয়া এই মোক আহিবা তোক আহিবা মাজতে বুৱতী নহয় চৰাই হোৱা হ'লে এই উৰি গ'লো হেঁপাহটো কি হ'ল চৰাইটো গুচি গ'ল এই চৰাই হোৱা হ'লে উৰি গ'লো হেঁপাহ এই দুহাতে লৈ মঞ্জিলি ক'তে কান্দে ডাবৰ দুৱাৰৰ খিলি খিলি বেঙেনা মাতে মঞ্জিলি ক'তে কান্দে ডাবৰ দুৱাৰৰ খিলি খিলি বেঙেনা মাতে মঞ্জিলি ক'তে কান্দে ডাবৰ দুৱাৰৰ খিলি খিলি বেঙেনা পোৱা এই মোক আহিবা তোক অ'কে আছে বোলে কেলৈ আছা চাই
আপোনালোকে চাই আছে ন টকে দেখি আছো বোলে কেলৈ আছা চাই যদিও বিয়া পাতিলো তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় 1 2 3 go কেলৈ আছা চাই কেলৈ আছা চাই তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় তোমার লাখুতি তুলিলো সাঙত করুমা কেলৈ আছা চাই কেলৈ আছা চাই তুমি চা থাকিলা দেহা মোৰ মৰহি যায় দোকান খিলি পানি সৰু ফুল দোকানে বজাৰে সৰু ফুল দোকানে বজাৰে সৰু ফুল বগিচাৰ গোলাম বিচনীৰে সৰু ফুল তুমি বেছি দিবাৰে সৰু ফুল তুমি বেছি দিবাৰে সৰু ফুল তোমাৰ গোলাম কাটিলা কামুৰ দিন খনে খঞ্জনী হৰিয়া কাটিলা কামুৰ দিন খনে খঞ্জনী ৰজনীয়া মুৰি গাৰে বান্ধিলা পথাৰে বিচাৰি পুৰালা খঞ্জনী পথাৰে বিচাৰি পুৰালা খঞ্জনী সঞ্জনীয়া গোটেই গৈ আছে লাভা সাপজি মহজুকে ধৰিলে মাজনী উঠিলে চিঞৰি কাষে চাপি গৈ দিলনি চিকিয়াই ফুলৰে পৰ্বতে বগাব পাৰোঁ পৰ্বতে বগাব পাৰোঁ জনানো বগাবলৈ বলিয়া হাতীটো পলাব পাৰোঁ মই বলিয়া হাতীটো পলাব পাৰোঁ মই তোমাক পলাবলৈ তুমি জাননী বহাগৰ মৰম দাসু তোমাক অন্তৰ ফুল ফুলিছে বহাগ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মৰম দাসু তোমাক অন্তৰ গছৰ আগত পুহিবা কাঠৰ আগত পুহিবা গছৰ আগত পুহিবা কাঠৰ আগত পুহিবা সেইখন কি খালৰ কলহৰা মাতে ভনীতি বহনীডাল বনৰে